Hey guys, মই দিতো আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডংস ব্লগ অন্য এটা ভিডিঅ'লৈ। আগতে আজিও ছাগলীকেইটা দিয়া কাম আহি গ'ল। ব'ল এটা দুখৰ খবৰ গম পায় না, এইকেইটা কাইলৈ যাবগৈ আৰু এইটো এটা 2 নম্বৰ, এইটো 3 নম্বৰ আৰু 4 নম্বৰ। গাইছ কালি শিল বৰষুণ দিয়ে গোটেই দিছে না, কেনেকুৱা এটা চোতালে ঘূৰিছে না, এইবোৰ গোটেই মাটি খান্দি শেষ কৰি পেলালে, এনেকুৱাই ডাবাবিলাক বৰষুণ দিছে। গাইছ ছাগলী এৰাল দিলোঁ এইকেইটা, অকলে সেইকেইটা খেল নহ'ব। চাওকচোন এজাক বৰষুণতে কেনেকুৱা কৰি পেলালে হোৱা। গোটেই পথাৰখন পানী পানী গম পাই দে, পানী মাজত আমি দিব লাগিছোঁ ছাগলীকেইটা এৰাল বোলো। পানী দেখিছে নাই, মানুহ যোৱা আলি বাটকেইটাতে পানী পানী, এই পানী পানীৰ মাজতে এইকেইটা চৰি আছে আৰু কি কয় আৰু। ফেন দি পিনি চোতালৈ শুকুৱাব লগা হৈছে, এনেকুৱাই কালি দবা বৰষুণ। বিয়া বতৰত এনেকুৱা বৰষুণ দিলে কেনেকৈ হ'ব বাৰু। গাইছ বৰ্তমানে ড্ৰেইন খান্দি আছোঁ, কোৱা এই তালৈকে আছে একদম ইয়াৰ পৰা এই তালৈকে। গাইছ এইফালে ভকত বহি আছে, এইফালে বিলনীয়াই ফল মূল কাটি আছে, এইফালে পুৰা পেণ্ডেলৰ কাম লাগি আছে এইজনে। এইফালে নাম লৈ আছে, বিলনীয়া কাটি আছে, এইফালে বহুত বহি আছে। আমাৰ ঘৰত কিয় সকাম হৈ আছে সেইখনকে ভিডিঅ'টো চাই হয় তেতিয়া জনাই দিম। বলক গাইছ আজি মানে আমাৰ ঘৰত কিহৰ সকাম হৈছে মানে, আজি বা বিয়া নপুৰুষ শৰাত বুলি কয় এটা সকাম হৈছে, সেইখিনিকে দেখাই আছোঁ। এতিয়া সকলোকে প্ৰসাদ দিছে, মোলৈ আহি গ'ল প্ৰসাদ। এতিয়া ভকতে খাই আছে জলপান, চবেই খাই আছে মানে। ফাইনেলি মোলৈ আহি গ'ল জলপান, কম্বাইন চিৰা কোমল চাউল। ভকত গ'ল, এতিয়া এইখিনি চাফা কৰি লওঁ, এইটো একদম চিকচিকীয়া কৰি লওঁ গম পাইছোঁ। আজি ভিডিঅ'টো সিমান এটা সময়, যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।